हेलो बंधु बान्धवीসকল আজি আমি কথা পাতিম ভিডিও এটা ভাইৰেল কেনেকৈ কৰা হয় বা ভিডিও এটা ভাইৰেল কেনেকৈ হয়। আপুনি যদি এজন ইউটিউবাৰ তেতিয়াহলে আপুনি নিশ্চয় কোনোবা নহয় কোনোবা ইউটিউবাৰৰ ভিডিও চাই যাতে আপুনি তাৰ পৰা কিছুমান নলেজ আহৰণ কৰে, জ্ঞান আহৰণ কৰে আৰু সেই অনুযায়ী আপুনিও আপোনাৰ ভিডিওটো এডিটিং কৰে আৰু ঠিক সিহঁতৰ দৰে আপুনি ভিডিওটো আপলোড কৰিবলৈ চেষ্টা কৰে। কিয় কৰে সেইখিনি কথা আপোনালোকে জানি যে আপোনাৰো ভিডিও এদিন ভাইৰেল হোক আৰু আপুনি ইউটিউবৰ পৰা যাতে অতি সোনকালে ইনকাম কৰিব পাৰে। তো সেয়েহে আপুনি কিছুমান কথা শিকিবলৈ আৰু জানিবৰ কাৰণে আনৰ ভিডিও চাব লগা হয়। তো প্ৰায়ভাগ ইউটিউবাৰে কয় যে ভিডিও এটা ভাইৰেল কৰিবৰ কাৰণে আপোনাৰ থাম্বনেইলটোৱে মেইন গুৰুত্বপূৰ্ণ। আপোনাৰ থাম্বনেইলটো এট্ৰেক্টিভ হ'ব লাগিব, আপোনাৰ থাম্বনেইলটো আকৰ্ষণীয় হ'ব লাগিব। তো সেইখিনিয়ে কথা কৈ ভিডিও ভাইৰেল হোৱাৰ মেইন কাৰণ। তো সেই কথা ময়ো সত্য মানুহ, সেই কথা 100% মানুহ ময়ো। আপোনাৰ ভিডিও যদি এটা ভাইৰেল কৰিব আছে তেতিয়াহ'লে আপোনাৰ থাম্বনেইলটো আকৰ্ষণীয়, এট্ৰেক্টিভ আৰু খুব সুন্দৰ হ'বই লাগিব। কাৰণ আপোনালোকে জানেই যে সকলো ভিউৱাৰ্ছে আপোনাৰ ভিডিওটো ক্লিক কৰি সি চাব নোৱাৰে। গতিকে আমিও কিছুমান ভিডিও যদি আমাক জৰুৰী হয় বা প্ৰয়োজন হয়, আমি কিছুমান কথা শিকিবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি ডাইৰেক্ট ইউটিউবত চাৰ্চ কৰোঁ, হয়নে? চাৰ্চ কৰাৰ লগে লগে ছাজেশ্যনত ইমানবোৰ একেই ধৰণৰ জড়িত কণ্টেণ্টৰ ভিডিও ওলাই পৰে। তো আমি সেই ভিডিও গোটেইখিনি চাব নোৱাৰোঁ। সেয়েহে আমি থাম্বনেইলটোৱে প্ৰথম চাওঁ। যোনটো থাম্বনেইল আমাৰ মনটো আকৰ্ষণ কৰে, যোনটো থাম্বনেইল আমাক ভাল লাগে, তো সেই থাম্বনেইলটোৱে আমি ক্লিক কৰোঁ। তো আপোনালোকে এতিয়া চিয়'ৰ হৈ গ'লেই যে থাম্বনেইল এটা ধুনীয়া আৰু আকৰ্ষণীয় হ'বই লাগিব, তেতিয়াহে আপোনাৰ ভিডিওটো ক্লিক কৰিব। থাম্বনেইল চাই যাতে ভিউৱাৰ্ছে ক্লিক কৰিব। এতিয়া মেইন কথা হ'ল থাম্বনেইলটোত আপুনি এডিটিং কৰোঁতে কি কথা গুৰুত্বপূৰ্ণ দিব লাগিব। তো থাম্বনেইল এডিটিং কৰাৰ আগতে আপুনি আপোনাৰ ভিডিঅ'ৰ গোটেইবোৰ গুৰুত্বপূৰ্ণ কথা, ভিডিঅ'ত যি পইণ্টৰ কথা লুকাইছে সেই গোটেইবোৰ কথা আপুনি এবাৰ মনত ভাবি ল'ব, কল্পনা কৰি ল'ব। তাৰপিছত আপুনি থাম্বনেইল এডিটিং কৰাৰ সময়ত আপুনি আপোনাৰ ভিডিঅ'ত যিমানবোৰ মেইন পইণ্ট সোমাই আছে, ভিডিঅ'ত যিবোৰ গুৰুত্বপূৰ্ণ কথা সোমাই আছে, সেই গোটেইখিনি কথা আপুনি আপোনাৰ থাম্বনেইলত কেনেকৈ প্ৰকাশ কৰিব পাৰিব সৰু সুৰা টেক্সটৰ যোগেদি। তো সেইটোৱে কথা আপুনি গুৰুত্বপূৰ্ণ দিব আৰু ভিডিঅ'ৰ লুকাই থকা গোটেই গুৰুত্বপূৰ্ণ কথাবোৰ আপুনি টেক্সটত, ইউটিউবৰ থাম্বনেইলৰ টেক্সটত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। যাতে কোনোবা এটা ভিউৱাৰ্ছে আহে তেতিয়াহ'লে আপোনাৰ থাম্বনেইলটো চাই আৰু থাম্বনেইলটোত যি টেক্সট লিখিব সেই টেক্সটোৱে চাই সি যাতে বুজি পায় যে মই এই থাম্বনেইলটো ক্লিক কৰিলে আমুক কথাখিনি মই শিকিবলৈ পাম, আমুক কথাটো মই জানিব পাৰিম। তো সেইটো যাতে বুজি পায়। সেয়েহে 1 নম্বৰ কাৰণটো হৈছে আপুনি আপোনাৰ ভিডিঅ'ত লুকাই থকা সকলো গুৰুত্বপূৰ্ণ কথাবোৰ আপোনাৰ থাম্বনেইলৰ এই সৰু সুৰা টেক্সটত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত আপুনি আপোনাৰ থাম্বনেইলত যধে মধে যি টি টেক্সট নলগাব, যাতে ভিউৱাৰ্ছে আপোনাৰ থাম্বনেইলত পঢ়িলে একো বুজি নোপোৱাকৈ যধে মধে যদি আপুনি টেক্সট লগাই দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ থাম্বনেইলটো ক্লিক নকৰিব। তো সেয়েহে আপুনি থাম্বনেইলটো সুন্দৰকৈ বনাব। এতিয়া দ্বিতীয় কাৰণটো হৈছে আপুনি ভিডিঅ' এডিটিং কৰাৰ সময়ত ভিডিঅ'টোত কি মনোযোগ দিব লাগিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ' এডিটিং কৰাৰ সময়ত কমচে কম 30-ৰ পৰা 40% ভিডিঅ'টোত যি মেইন পইণ্টৰ কথা লুকাই আছে, যি মেইন গুৰুত্বপূৰ্ণ কথাবোৰ লুকাই আছে, সেই গোটেইখিনি কথা আপুনি ভিডিঅ'ৰ ষ্টাৰ্টিঙত, ভিডিঅ'ৰ আৰম্ভণত কমচে কম 30-ৰ পৰা 40 ছেকেণ্ড আপুনি লগাই থ'ব। যাতে থাম্বনেইল চাই যদিও ভিডিঅ'টো আপোনাৰ ক্লিক কৰিছে, তেতিয়াহ'লে সেই ভিডিঅ'ত মেইন কথাবোৰ যদি সিহঁতি প্ৰথমেই চাবলৈ পায়, তেতিয়াহ'লে কিন্তু আপোনাৰ ভিডিঅ' এৰি কেতিয়াও সি গুচি নাযায়। কিয়নো তাৰ প্ৰথমতে কিবা এটা শিকিবলৈ পাইছে, প্ৰথমতে কিবা এটা জানিবলৈ পাইছে। সেয়েহে তাৰ আশা থাকিব, সেই ভিউৱাৰ্ছৰ ওপৰত আশা থাকিব যে ইয়াৰ ভিডিঅ'ত মই আৰু কিবা এটা শিকিবলৈ পাম, আৰু কিবা এটা জানিবলৈ পাৰিম। তো সেয়েহে সি ভিডিঅ' স্কিপ নকৰিব আৰু আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনালোকে জানে যে ইউটিউব এলগৰিথামে কেনেকৈ কাম কৰে। আপোনাৰ ভিডিঅ' ভাইৰেল কৰিবৰ কাৰণে ইউটিউব এলগৰিথামে হ'ল মেইন। তো ইউটিউব টিম বা ইউটিউব এলগৰিথামে আপোনাৰ ভিডিঅ'টো নেচায়, কিয়নো সি সিমানবোৰ ইউটিউব ক্ৰিয়েটাৰৰ ভিডিঅ' চাবলৈ তাৰ সময় নাই আৰু কেনেকৈ চাব। সেয়েহে ইউটিউব এলগৰিথামে এনেকৈ গম পায় যে আপোনাৰ ভিডিঅ'টো ভাল হৈছে বা সুন্দৰ হৈছে,
যে মই কৈ দিছোঁ আপোনালোকক কেনেকৈ গম পায় আপোনাৰ ভিডিঅ'টোত যদি ভিউৱাৰ্ছে আহি কমচে কম 50% আপোনাৰ ভিডিঅ'টো সুন্দৰকৈ চাই একো স্কিপ নকৰাকৈ তো তেতিয়াহ'লে ইউটিউব এলগৰিথমক লাগে যে ইয়াৰ ভিডিঅ'ত কিবা এটা গুৰুত্বপূৰ্ণ কথা লুকাই আছে বা ইয়াৰ ভিডিঅ' কিবা আকৰ্ষণীয় আছে সেয়েহে ভিডিঅ'টো ইয়াৰ ভাল হৈছে তাৰ বাবে ভিউৱাৰ্ছে কমচে কম ইয়াৰ ভিডিঅ'টো 50% লৈকে চাই আছে তো ইয়াৰ ভিডিঅ'টো নিশ্চয় ভাইৰেল হ'ব বা ভিডিঅ'ত কিবা এটা সোমাই আছে বুলি ইউটিউব এলগৰিথমে আৰু আপোনাৰ ভিডিঅ'ৰ ইমপ্ৰেশ্যন পঠিয়াবলৈ চেষ্টা কৰে আৰু নতুন নতুন ভিউৱাৰ্ছৰ ওচৰত আপোনাৰ ভিডিঅ'টো পঠিয়াবলৈ চেষ্টা কৰে তো সেয়েহে আপুনি সদায় আপোনাৰ ভিডিঅ'ৰ 30-ৰ পৰা 40% সদায় ঠিক কৰিবলৈ চেষ্টা কৰিব তো আজিৰ বাবে ইমানেই আপোনালোকে বুজি পালেই চাগে ইউটিউব ভিডিঅ' এটা ভাইৰেল কৰিবলৈ হ'লে আপোনাৰ ভিডিঅ'ত কি কি কৰিব লাগিব আৰু থাম্বনেল কেনেধৰণে বনাব লাগিব যদিহে ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই এনেধৰণে ভিডিঅ' লৈ আহোঁ আৰু সেই ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে চাবলৈ পাব আৰু আপুনি যদি কিবা এটা বুজি পোৱা নাই তেতিয়াহ'লে নিশ্চয় কমেণ্টত সুধিব মই জনাবলৈ আপোনালোকক চেষ্টা কৰিম